এলেহুৱা মানুহৰ এলেহুৱা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মনৰ এলাহতে দিনটো শুই বহি থাকোঁতেই যায়। পিছে ভিডিঅ' নবনালেতো নহ'ব ন, মনত এগালমান সাহস গোটাই লৈ আজি ভিডিঅ' একেবাৰে বনাই ল'লোঁ। পিছে ভিডিঅ'টো একেবাৰে বিহুৰ দিনাখনেই। আৰু নিজকে এলেহুৱা বুলি কিয় পৰিচয় দিছোঁ আপোনালোকে গম পাইছে চাগে। বাৰু এতিয়া সেইবোৰ বাদ দিয়ক। আৰু এয়া ৰাতিপুৱাই মেখেলা চাদৰ এযোৰ পিন্ধি মেজি ঘৰলৈ বুলি আহিলোঁ। আৰু লগত কিন্তু বাহঁতো আহিছে। আৰু এয়া সকলোৱে মিলি মাহ প্ৰসাদ খাই বৈ ভকতসকলৰ আগত সেৱা লৈছোঁ, যাতে সকলোবোৰ ভাল হৈ থাকে। তাৰ পাছত এয়া আমাৰ ডেকাসকলে মেজিও জ্বলালে। আৰু এয়া দেখিছেনে, আমাৰ মায়ে আকৌ খৰি এডোখৰ হাততে লৈ আনিছে, কিবা নিয়মত লাগে হেনো, মই বাৰু সেয়া ভালকৈ নাজানো। আকৌ এয়া আমাৰ ডেকাসকলে মেজিৰ ঘৰতে খানাৰো আয়োজন কৰিছে। ঘৰলৈ গৈ সোনকালে মেখেলা চাদৰযোৰ খুলি এয়া শাক কাটিবলৈ বুলি আহিলোঁ। আৰু লগত কিন্তু হাঁহৰ মাংস আছে। আমাৰ ডেকাসকলে এটা এটাকৈ কেইবাটাও হাঁহ গোটালে। আৰু এইফালে আমাৰ ডেকাসকলে খানা বনোৱাত ব্যস্ত। আৰু আমিও খানা হয় মানে ঘৰলৈ বুলি গ'লোগৈ। আৰু এইফালে খানাও হ'ল আৰু ময়ো বটল এটা লৈ খানা খাবলৈ বুলি আহিলোঁ। আৰু এইফালে দেখিছেই নহয়, জুই ফুৱাই আছে। এইবাৰ বিহু বুলি গাঁৱৰ সকলোৱে পথাৰতে তৃপ্তিৰে এসাঁজ খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু কেনেকুৱা পালে জনাব নাপাহৰিব। আজিলৈ বাই।